এই কঙালী বিহুৰ দিনত আমি এখন ধান চপোৱা পথাৰত আছোঁ। এয়া এখন ধান চপোৱা পথাৰ। বিহুৰ দিনত এই সোণালী ধানবোৰ কৃষকসকলে চপাইছে, ধুনীয়াকৈ কাটিছে, কাটি মুঠিয়াবিলাক থৈ দিছে। ধুনীয়া সোণালী ধানৰ মুঠিয়াবিলাক ইয়াত আছে। কি ধুনীয়া লাগিছে দেখি এইবিলাক। এয়া নিশ্চয় ৰঞ্জিত ধানৰ মুঠিয়া, খুব আকৰ্ষণীয়। আমি অকণমান ধানৰ মুঠিয়াবোৰ চাইছোঁ। এইবিলাক ধানৰ মুঠিয়া ধুনীয়াকৈ কাটি কাটি থৈ দিছে। এতিয়া ৰ'দত শুকাব দিছে। এইখিনি নৰা খুটি মাৰি ৰাখি থৈ দিছে, চাট মাৰা বুলি কয়, চাট মাৰি থৈ দিছে। এইবিলাক ধানৰ মুঠিয়াবিলাক এতিয়া ৰ'দত শুকাই আছে। ইয়াৰ পৰা লৈ যাব এটা সুগন্ধি, ধুনীয়া সুগন্ধি এটা ওলাই আছে এই মুঠিয়াবিলাকৰ, এই নৰাবিলাকৰ, শুকান নৰাবিলাকৰ। এইবিলাক বান্ধি লৈ যোৱা হ'ব, ভঁৰালত ৰখা হ'ব। ওচৰতে এয়া কাতি বিহুৰ সেউজীয়া ধাননি পথাৰ। এয়া জেওৰাৰ সিপাৰে এইবিলাক কাতি বিহুৰ সেউজীয়া ধাননি পথাৰ। সুন্দৰ দৃশ্য। আজি কঙালী বিহুত এই দৃশ্য দেখি খুব ভাল লাগিছে। কঙালী বিহুৰ পথাৰখনি। অসমৰ ৰাইজক শুভেচ্ছা জনাইছোঁ, কঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ওচৰতে এয়া কলৰ গছ, কলৰ থোক লাগি আছে। এয়া কলৰ থোক লাগি আছে। চেনি চম্পা কল, সুন্দৰ কল। কিছুদিন পিছত কাটি নিব, কাটি নিলে পকিব, খাবলৈ বৰ ভাল লাগিব। এয়া এই কাতি বিহুৰ দিনা, কঙালী বিহুৰ দিনা আন এটি সুন্দৰ দৃশ্য। সেই ধানবোৰ মুঠিবোৰ বান্ধি বান্ধি জাপ জাপকৈ বাঁহৰ টমালেৰে, কোমল বাঁহৰ টমালেৰে বান্ধি বান্ধি, ডাঙৰি বান্ধি এয়া ৰাস্তাৰ কাষলৈ লৈ আহিছে। ইয়াৰ পৰা লৈ যোৱা হ'ব। আমি অকণমান ধানৰ ডাঙৰিবোৰ চাইছোঁ। এয়া ধানৰ ডাঙৰিবোৰ কোমল ভলুকা বাঁহৰ টমালেৰে জাপ জাপকৈ মুঠিবোৰ বান্ধি বান্ধি ইয়াত লৈ অহা হৈছে। ঠেলা গাড়ীত এইবিলাক ঘৰলৈ লৈ যোৱা হ'ব। ঘৰত নি গোধনেৰে মাৰণ মাৰি সেই মৰণা মৰা ধানবোৰ পিছত ভঁৰালত থৈ দিয়া হ'ব। এয়া ওচৰত পকিবলৈ ধৰা কঙালী বিহুৰ দিনৰ সোণালী ধান, সোণালী পথাৰ। ধান চপোৱা কাম চলি আছে। এইখন পথাৰৰ পৰা ধান চপোৱা হৈ গ'ল। চপোৱা ধানবোৰ এখন গাড়ীত উঠোৱা হৈছে। এইদৰে ডাঙৰিবোৰ এইখন গাড়ীত চপোৱা ধানবোৰ উঠোৱা হৈছে আৰু কৃষকৰ ঘৰলৈ লৈ যোৱা হ'ব এই সোণগুটি ধানবোৰ। অকণমান ওচৰৰ পৰা চাই লওঁ ধানৰ ডাঙৰিবোৰ। এয়া ধানবোৰ নৰাৰ একেবাৰে গুৰিতে কটা হৈছে। পৰম্পৰাগত পদ্ধতি এইটো নাছিল। পৰম্পৰাগত পদ্ধতিটো আগটো কটাহে আছিল, কিন্তু এতিয়া আজিকালি যিহেতু বাণিজ্যিক দিশৰ ফালে চিন্তা কৰা হয়, এইবিলাক দীঘলে দীঘলে মাৰি এই খেৰবিলাক আকৌ কামত ব্যৱহাৰ কৰা হ'ব। সেইকাৰণে গুৰিতে গুৰিতে কটা হৈছে এই ধানবোৰ। এনেকৈ পৰি আছে কটা ধানবোৰ এনেকৈ পৰি আছে। ইফালে এইবিলাক ধান, এইবিলাক ডাঙৰিবিলাক, দীঘল দীঘল ডাঙৰিবিলাক ইয়াত থিয় কৰাই থোৱা হৈছে। এইবিলাক ধান কাটি নিয়া নৰাৰ গুৰিবোৰ চুটি চুটি। এইবিলাক হৈছে কাটি থোৱা ধানৰ ডাঙৰিবোৰ, কিন্তু এইবিলাক ঠিক পৰম্পৰাগত ডাঙৰি নহয়। এইটো এটা চালিয়া, পথাৰৰ চুকতে এইটো এটা চালিয়া। ইয়াৰ পৰা মাছবোৰ সিঁচি লৈ যোৱা হৈছে। এয়া কাতি বিহুৰ চাকি দিয়া বাঁহৰ খুঁটি আৰু কলৰ টুকুৰা। এইখন কাতি বিহুৰ পিছদিনাৰ সোণালী হ'বলৈ ধৰা পথাৰ। কিছুদিন পিছত এই পথাৰখনৰ ধানবোৰ সোণালী হৈ পকি উঠিব আৰু ইয়াক কাটি লৈ যোৱা হ'ব ঘৰলৈ। সুন্দৰ এখন পথাৰ। সুদূৰত এটি খেৰৰ পুঁজি। এই কাতি মাহলৈকেও এই খেৰবোৰ সংৰক্ষিত হৈ আছে গোধনক খুৱাবৰ কাৰণে।
এইখন এখন পথাৰ, সোণালী হ'ব ধৰা পথাৰ, আবেলিৰ পথাৰ, নিৰ্মল আকাশৰ তলত এখন ধুনীয়া পথাৰ, খেৰৰ পুঁজি বা খেৰৰ মেজি। হাঁহৰ পোৱালিবোৰে গা পা ধুই ঘৰলৈ গ'ল, মৰম লগা হাঁহৰ পোৱালিবোৰ। এইখন চাটটনীয়া জাল ৰ'দত শুকাই থৈ দিছে, মাছ মাৰি আনি ৰ'দত শুকাই থৈ দিছে যাতে মানে এইখন নষ্ট হৈ নাযায়। ধুনীয়া সংৰক্ষণ ব্যৱস্থা, চাটটনীয়া জাল।